নমস্কাৰ জীৱনত প্ৰথম ইউটিউব চেনেল খুলিব লৈছোঁ চাকৰি নাপালোঁ বিজনেছ নকৰোঁ ইউটিউব খুলিম টকা ঘটিম নমস্কাৰ আপোনালোকে চাওক মোৰ চেনেল মনোৰঞ্জনৰ পৰা আপুনি চব পাব আপুনি মোৰ চেনেলত নমস্কাৰ এইটো কেলা এয়া চাওক প্ৰথম ব্লগ মোৰ আজি জীৱনৰ প্ৰথম ব্লগ এয়া মোৰ লগৰ কি কৰিম ভাবি পোৱা নাই কিন্তু মোৰ লগৰকেইটাই মোক বহুত ছাপৰ্ট কৰিছে মোৰ লগৰকেইটাই কৈছে যে তুমি ইউটিউব কৰা কাৰণ ইউটিউবৰে আজিকালি বহুত টকা আছে খালি মই টকা ইনকাম কৰিবৰ কাৰণে ইউটিউব খুলিছোঁ চবেই জানে মোক টকা লাগে চাকৰি কৰিব হ'লেও টকা লাগে বিজনেছ কৰিব টকা লাগে মই ইউটিউবটো বাছি এইটোৱে লৈছোঁ মোক টকা লাগে টকা ইম্পৰ্টেণ্ট জীৱনত টকা নহ'লে একো লাভ নাই নমস্কাৰ বহুত ভাল লাগিছে আজি প্ৰথম জীৱনত ইউটিউব চেনেল খুলিছোঁ আপোনালোকে ছাপৰ্ট কৰিব কিন্তু ছাপৰ্টটো মেইন কথা মানুহে ছাপৰ্ট কৰিলে কি কৰিব নোৱাৰে কওকচোন বাৰু ছাপৰ্ট কৰক মোক টকা ইনকাম কৰিবলৈ ছাপৰ্ট দিয়ক আপোনালোকে ছাপৰ্ট দিয়ক বহুত চাব লাগিব মোক আচলতে নমস্কাৰ মই আপোনালোকক মোৰ ইণ্ট্ৰডাকশ্যনটো দিয়া হোৱাই নাই মোৰ নাম হৈছে ময়ূৰ মনদীপ ডেকা মোৰ দেউতাৰ নাম বিমল ডেকা মোৰ মাৰ নাম বিভাৰাণী ডেকা মই দিনে 6টা বজাত নুঠোঁ মই 10টা বজাত উঠোঁ মাংস মাছ দুয়োটাই খাই ভাল পাওঁ মোৰ ঘৰ হৈছে মৰিগাঁও পছতিয়াত তাৰপিছত কৈ আছোঁ বৰ্তমান মই পঢ়ি আছোঁ শেষ কৰিব পৰা নাই দেউতাই কৈ চাকৰি কিন্তু মই আজিলৈকে পোৱা নাই মোৰ গাৰ্লফ্ৰেণ্ড এজনীও আছে তাইও পঢ়ি আছে বৰ্তমান তাৰপিছত গম পাইছে নহয় আপোনালোকে ৰাতি 10টা বজাতে শুওঁ মই জিন্স মই লিভাইজৰ পিন্ধোঁ মছলা মই ছানৰাইজৰ ব্যৱহাৰ কৰোঁ এয়া বৰ্তমান কিবা এটা খাবলৈ ওলাই আহিলোঁ মই আপোনালোকে চাওক কিবা এটা খাবলৈ ওলাই আহিছোঁ ঐ দাদা কি আছে ইয়াত খাবলৈ কি আছে অঁ মই নিশ্চয় আপোনালোকক দেখাই আছোঁ খাবলৈ কি আছে এয়া আপোনাৰ হাতী চপ এইটো নুডলছ এই কাৱা বিৰিয়ানী বহুত ধৰণৰ আইটেম আছে হয় নহয় আপোনালোকৰ ইয়াত বহুত ধৰণৰ আইটেম আছে গম পাইছোঁ মই হয় নহয় কিবা এটা খাবলৈ আহিছোঁ নিশ্চয় আপোনালোকে মোক ভালকৈ খুৱাব বুলি খুৱাব আপুনি ভালকৈ মোক অ'কে আপুনি এটা কাৱা বিৰিয়ানী বনাই দিয়ক মোক এটা কাৱা বিৰিয়ানী লগতে মই আপুনি তাত বহি আছোঁ ধুনীয়াকৈ আপুনি এটা কাৱা বিৰিয়ানী খাম আমি এতিয়া স্পেচিয়েল কাৱা বিৰিয়ানী আমাৰ দাদাই বনাই দিব কাৱা বিৰিয়ানীৰ কাৰণে এখন হোটেল খুব পপুলাৰ বিৰিয়ানী চিৰিয়ানী খাই ৰেডি হৈ আহিছোঁ এতিয়া মই আহিছোঁ এই এজন দাদাৰ ওচৰলৈ এই দাদাজন বহুত মৰমৰ হয় মোৰ তেওঁক আপোনাৰ লগ পালে আপুনি নিশ্চয় ভাল পাব এইজন হৈছে হেমদা কেনেকুৱা খবৰ এইয়া কেনেকৈ আমি ৰাইজক দেখাব পাৰোঁ বস্তুটো আমাৰ অৰ্থটো সেইটোৱে হৈছে ইউটিউব চেনেলৰ আচল অৰ্থটো সেইটোৱে আমি বস্তুবিলাক কেনেকৈ দেখাব পাৰোঁ ৰাইজক আমাক ৰাইজে কেনেকৈ ভাল পাব বস্তুবিলাক দেখাব পাৰিম সেইটো সেই বস্তুটো আচলতে ইউটিউব বুলি ক'বলৈ গ'লে আচলতে বস্তুটো সেইটোৱে আমি ৰাইজে ভাল পাব লাগিব চাই পেলাই হয় নহয় কণ্টেণ্ট মানুহে লাগে হ'ব লাগিব হয় নিশ্চয় হয় মই নিশ্চয় মই আজি আপোনাৰ পৰা এটা পৰামৰ্শ লৈ মোৰ ভাল লাগিল মই যোন আৰম্ভ কৰিছোঁ নিশ্চয় মোক ৰাইজে আঁকোৱালি ল'ব বুলি ভাবিছোঁ মই আপোনালোকে ছাপৰ্ট কৰিব পইচা আহিব টকা আহিব আচলতে পাৰিবা আচলতে আমি যিকোনো কাম টকাৰ কাৰণেতো কৰিব লাগিব হয় নহয় টকাই আচলতে মেইন আছিলে টকাই মই তেতিয়া প্ৰথমতে আপোনালোকক কৈছিলোঁ মই টকা ইনকাম কৰিবৰ কাৰণে মই ইউটিউব চেনেলটো খুলিছোঁ বুলি আপোনালোকে চাই থাকিব মোৰ ইউটিউব চেনেলটো এনেকৈ মজা ভিডিঅ' পাই থাকিব নমস্কাৰ হয়